গাইস কোট গৈ আছো কি কৈছো একো গমে নাপাওঁ দিনটো কোট বা লৈ আহিছে আৰু You're a superhero. So what's up, my name is Kosik and welcome back to my YouTube channel Deka Vlogs. আজি বহুত দিনৰ মূৰত আৰু আজি সানডে তো উপায় নাই আৰু আজি ৰবিবাৰটো নবনালে নহবই ন মাহতে এনেও নবা ধুমুকেটো হৈ যায় আজিতো বনাম আৰু এখন বাইকখন চিনি পাইছে চাগে আপোনালোকে কাৰ বাইক এখন বাইক হ'ল আমাৰ ৰিণ্টু ভাইৰ কিন্তু ৰিণ্টু নাই এতিয়া বৰ্তমান ৰিণ্টু আহি আছে ৰূপমৰ লগত সি ক'লে এনেই আছোঁ মানে কিবা এটা প্লেন আছিলে কিন্তু প্লেনটো কেঞ্চেল হ'ল পিছত ৰিণ্টু ক'লে যে কি কৰি আছে যদি ব'ল যাওঁ আমি ওলাই যদি ঘৰতে আছে তো তাকে ওলাই আহিলোঁ এতিয়া খেতিৰ ফালে যাম ক'লে আৰু এতিয়া সিহঁতে মানে মাৰ্কেটত সোমাই গ'ল মইতো লগে নাপালোঁ সিহঁতক এতিয়া মাৰ্কেটত সোমাই গ'ল সিহঁতে তাৰপিছত ৰূপম আৰু সি আছে দুজন মাৰ্কেটত সোমাই গ'ল আৰু মই ভাবিলোঁ সিহঁতে গৈ আছে কাৰণে মই পূৰা আহি আছোঁ কিন্তু এতিয়া মই তেতিলা পালোঁহি কিন্তু সিহঁতে আটা পাতা নাই এতিয়া জাষ্ট ফোন কৰিছে বোলে মুখত আছোঁ ৰখ তাতে তাৰপিছত এতিয়া ৰখি আছোঁ চাওক কিমান টাইম লগাই আৰু ইয়াতে ৰখি আছোঁ আৰু বঢ়িয়াকৈ আহি গ'ল হিৰো আহি গ'ল আমাৰ থাউজেণ্ড আৱাৰলৈকে গৈছে বল কল খেতিলৈকে বল গৈ আছোঁ তোকে গাইছ দেখিলে ইহঁত আহি পালে এতিয়া যাওঁ আৰু বঢ়িয়াকৈ বহুত ভাল লাগে মানে সৰু মৰিটো পুখুৰীটো আছে আৰু লগতে এইবিলাক নাৰিকল গছ তামোল গছ বহুত ভাল লাগে মোৰ চাই আৰু অংকিতৰ ঘৰতে পেলাই থাকি গ'ল তাৰ ঘৰটো পাৰ ফোন কৰিছিলোঁ সি বোলে নাহে পাত্তা নিদিলে সেইকাৰণে আহি গ'লোঁ সিহঁতে তাৰ কিবা হৈছে নাজানো কিবা লেট্ৰিন লাগিছে নে কিবা ইফালে গৈ আছে কিন্তু আৰু ৰূপনী পেন চেন বুজাই লৈছে এইটো কিবা নাম এখন গাঁৱৰ ভাল লাগিছে এইখিনি ঠাইখিনি আৰু ইমান দিন ভিডিঅ' দিয়া নাই মানে ভিডিঅ' দিয়া নাই কাৰণটো হ'ল বৰ লাগি থকা হৈছে আৰু মানে মন চন ভাল লাগি নাথাকে মানে কিছুমান কথা মানে পচন্দ নালাগে বুজিছে মানে আপোনাৰ কিছুমান মানুহ থাকে ন যে আনএক্সপেক্টেড কাম কিছুমান কৰি দিয়ে সেইকেইটা মানুহ যে এক্সপেক্টেশ্যন নাথাকে যে সিহঁতে এনেকৈ কৰিব বা সেইটো কৰিব কিন্তু কৰি পেলাই সিহঁতৰ মানুহে বুজিছে তাৰপিছত কাজিয়া আহি গ'ল দৰে ইমান দিনা মই কিবা এটা কথা কৈ আছিলোঁ দেখোন ইহঁতৰ দেখা পাই মই হাঁহা ওলাই গ'লোঁ মানে কামবিলাক আৰু এতিয়া কিবা কৰিব চাব দেখাইছোঁ ৰ'ব অলপ পিছত কথাটো কৈ আছোঁ কিন্তু এইটো ফাৰ্ষ্টে চাওক মানে ল'ৰা মানে ক্ৰিয়েটিভ কিন্তু দেই ল'ৰাৰ মানে একদম পূৰা বহুত ক্ৰিয়েটিভ ল'ৰাটো ক্ৰিয়েটিভিটি মানে একদম বানপানী এটা ক্ৰিয়েটিভিটি তাৰ দেহত বহুত ডেঞ্জাৰাছ খেলি আৰু আমাৰ কিবা আনিছে ৰূপমৰ স্কুটিত আছে বস্তুবিলাক চাওঁ অলপ পিছত কথাটো কৈ আছোঁ মই মেইন কথাটো কিয় ইমান দিন ব্লগ দিয়া নাই কিন্তু কিবা কিবি আনিছে আৰু হে সঁচাকৈ পঢ়ি গৈছোঁ মানে বলক যা ভাবি চব গাইছ ক'ত গৈ আছোঁ কি কৈছোঁ একো গমেই নাপাওঁ দিনটো ক'ত বা লৈ আহিছে আৰু ক'ত এইটো গোপন নিজৰটো ক'ত বা আছে কি আছে একো নাজানে ক'ত বা লৈ আহিছে ভগৱান জানে আৰু যাই আছোঁ আমি ৰূপম আহি আছে আমাৰ বাজাজৰ মালিক হয় এতিয়া ৱাটাৰ ক্ৰছিং গাইছ ৱাটাৰ ক্ৰছিং বাজাজৰ মালিকে গোটেই ভিজাই দিল মোৰ ফোনটো ভিজি গ'ল তাৰ কাৰণে এনেকৈতো নালাগে ন ধনী হ'ল বুলি এনেকৈ অহংকাৰ কৰিব নালাগে গাইছ কি ক'ব আৰু অহংকাৰ হৈ গৈছে ল'ৰাটো
বান্ধে কৰিব এইবিলাক যিমান যি কৰি আছে চব আপোনালোকৰ কাৰণে খালি ভিউজ লাগে কিন্তু এতিয়া আমি ক'ত আহিলোঁ গম পোৱা নাই ভেৰি ডেঞ্জাৰাছ কিন্তু গাইছ আৰু ৰিণ্টু ৰখি গৈছে কিবা কৰে আৰু গাইছ ডেঞ্জাৰাছ জেগা আহি পালোঁ তাৰপিছে বান হয় এইটো এটা মাজত ফাঁচি গ'ল TVS ৰাইডাৰ পানী সোমাই গৈছে ইঞ্জিনৰ ভিতৰত এক্সেলেটাৰ নিদিবি ইঞ্জিনৰ ভিতৰত পানী সোমাই গৈছে গাইছ ৰূপম বেয়া কৰিলি মোৰ বাইকখন কিবা ক'বা এক দিব নালাগিছিল মই কৈছোঁ না মই চলাওঁ ইছ ৰাম এতিয়া ইছ ৰাম বেয়া কৰি ইঞ্জিনত পানী সোমাই গ'ল গাইছ হে ৰূপম এতিয়া বাইক ভাল কৰি দিবি মই নাজানো ৰূপম বাইক ভাল কৰি দিবি গাইছ ইয়াতে আহি চব ঠিক আছে ইমান ধুনীয়া ভিউ চাওক ইমান ধুনীয়া এইয়া চাওক কি ধুনীয়া কিন্তু অহাৰ লগে লগে ভৰি কাটা খাই গ'ল চাব বেছি যোৱা নাই অলপ গৈছে কিন্তু আৰু লগতে মোৰ চেণ্ডেল এপাত হেৰাই গ'ল সেই পাত চেণ্ডেল পাত গাইছ লগাই থৈ দিছোঁ এই পাত ক'লাকৈ দিছোঁ এপাত চেণ্ডেল আছে আৰু এপাত চেণ্ডেল চেছ এই বহুত আহিছে আৰু এইটো এটা গাধো মানে কিবা বেয়া লগা হৈ গ'ল সেই পৰি চৰি এইবিলাক গোটেই হা মাৰিব এতিয়া চেণ্ডেল হেৰাই গ'ল গাইছ এতিয়া কি কৰোঁ খালী ভৰিয়ে যাব লাগিব সোণাপুৰী এতিয়া এপাত চেণ্ডেল পিন্ধি কেনেকৈ যাম উপায় নাই আৰু এতিয়া দুখৰ কথা কৈ আছিলোঁ এতিয়া আৰু সেই দুখটো মানে এতিয়া নকওঁ আৰু মই এই কিবা এটা দুখৰ মই কিয় ব্লগ বনাই নাই কৈ আছিলোঁ বুজিছ কিন্তু এতিয়া বাদ দিয়া আৰু বুজিছ একমাহ ব্লগ নবনাও নেকি এতিয়া মই 6 মাহ মই ব্লগ নবনাওঁ নেকি চেণ্ডেল টেণ্ডেল নাই এনে টকা পইচা নাই গাইছ আৰু এইবিলাক হৈ গৈছে গাইছ বহুত দুখত আছোঁ মানে আহিছিলোঁ কিমান ধুনীয়া মাংস চাংস খাম ঠাণ্ডা চাণ্ডা এইটোতো নহয় বাৰু এইটো জাষ্ট এনে ক'ল্ড ড্ৰিংক চল্ড ড্ৰিংক আনিছোঁ কিন্তু চেণ্ডেল হেৰাই গ'ল কাৰণে আমি এতিয়া দুখত আছোঁ আমি এতিয়া তাপ ল'ম ইয়াতে বঢ়িয়া বাকী ভিউ দেখা দিয়া ৰাইজক ভিউটো চাওক আপোনালোকে পুৰা একদম চালিয়া পুৰা নেচাৰৰ মাজত মাংস উতলিছে ডেকা অলপ নেমু কাটি দিয়া নেমুটো ৰখে নোলায় দেখোন ওলাইছে ভাই এইখিনি বহুত লাইফত পুৰা আমি ভাজি আছোঁ এতিয়া তো অলপ ৰেড হৈছে এতিয়া আমাৰ মেৰিনেট কৰা চিকেনখিনি ঢালি দিম ডেকা খাবৰ কাৰণে ৰেডি আৰু এইটো গাইছ চিকেন ড্ৰাই ফ্ৰাই চিকেন 65 এইটো চিকেন 65 ৰেচিপি মই বনাইছোঁ মই মিষ্টাৰ চেফ অফ সোণাপুৰ অ'কে গাইছ তো লাগিলে কমেণ্ট কৰি জনাব আমাৰ চেফ এইটো মিষ্টাৰ সোণাপুৰ মাংসটো অলপ টুপিটো পিন্ধাই দিওঁ চেফ দাংগাৱালা থাকি বাকী গাই আজি লোকেশ্যনটো অলপ মিষ্টেক হৈ গ'ল কাৰণ আমাৰ ধুনীয়া জেগাত গৈছিলোঁ বৰষুণে গেজি দিলে এতিয়া ওপৰত বঢ়িয়া চাংঘৰত আছোঁ তলত ৱাটাৰফল দেখাই দিয়া সৰু সুৰা ৱাটাৰফল এটা আছে কিন্তু উপায় নাই আমি চাংঘৰ এটা পাই গ'লো গাইছ চিকেন ড্ৰাই ফ্ৰাই অলমষ্ট হ'ব আৰু কেনে খাওঁ লাগিছে দেই আৰু গাইছ আমাৰ ভিউটো চাই লওক পিছফালে মানে গৈছিলোঁ আমি বেলেগ জেগাত খেতিৰ চাইডে কিন্তু তাৰ পৰা অলপ হেৰি গ'ল কিন্তু আমি এতিয়া অলপ ভালদৰে কাটি আহি গ'লোঁ তাৰ পৰা কাটি আহি হিডেন প্লেচ এইটো আমাৰ প্লেচটো কেনেকৈ লাগিছে আপোনালোকক পিছফালে চাওক পুৰা ভিউ একদম বাকী এটা টেনশ্যন পোকা চোকা নপৰিলে হ'ল সেইটোৱে আৰু বাকী পোকা চোকা আহিকে নপৰিলে হ'ল আৰু মহটো কামুৰিছে ইয়াতে বেছি আৰু মোৰ চেণ্ডেলযোৰ হেৰাই গ'ল যিহেতু আপোনালোকক কৈছিলোঁ চেণ্ডেল হেৰাই গ'ল কাৰণে খালী ভৰি আছোঁ আৰু উপায় নাই পাৱাৰ বেংকটো আনিছোঁ পাৱাৰ বেংকটো চাৰ্জ দি দিম ৰ'ব আমাৰ চেফ লাগি গৈছে পুৰা কামত
কি বঢ়িয়া গোন্ধ গাইছ কি টেষ্টি খাইজিং লাগিছে খাবা নেকি লোৱা নাখাওঁ অলপ ফ'কাছ কৰ গাইছ আপোনালোকে অলপমান চাক কালাৰ গাইছ চিক্ৰেট মছলা দিছোঁ গাইছ অলমষ্ট হৈছে আৰু গাইছ অলমষ্ট ডান বেলেগ যি নহওক আমাৰ চেফ খাতৰা আছে গাইছ জেগা ধুনীয়া তেতিয়া যোৱাটো আৰু ধুনীয়া আছিলে আপোনালোকে ভিডিঅ'ত দেখা পাব তাতে যদি বনাব পাৰিলোঁ নহয় এই বৰষুণটোৰ কাৰণে চব বৰবাদ হৈ গ'ল চেণ্ডেল হেৰাই গ'ল মনটো বেয়া লাগি গ'ল কি ক'ম আৰু উপায় নাই আৰু এতিয়া আকৌ ইয়াতে বহুত মহ ইয়াতে বহুত মহ পটাপট খাওঁ আৰু পলাওঁ আৰু বডি চাওক বডি মাংস হ'ব আৰু গাইছ তাৰ আগত পুটিচকি মোক লাগিব কিন্তু মনে মনে খাই আছে তই খাই আছ ন নেমু কাটি গাৰ্নিছ কৰি আছোঁ বঢ়িয়া তই খাই আছ গাৰ্নিছ কৰি আছোঁ মাই গড গাইছ টু মাছ বেয়া কথা ক'ল ল'ৰাটো কিন্তু বনাইছে ভাল চেফ খাতৰা আছে আমাৰ এই ডেন মজা এইবিলাক ধুব লাগিব চাক চিনেমেটিক ল জুচি কি মজা হৈ আছে আমি এতিয়া পুৰা দিনটো মাতে কেনেকৈ লাগিছে খাই আৰাম চেক্সি খাইছে খোৱা নেমু মাংস এক পিচ নেমু এক পিচ তাৰপিছত দেখাইছোঁ এনেকুৱা মাংস দিন ল'বা চেক্সি মাংস চিকেন 65 চিকেন 65 69 নহয় গাইজ 69 নহয় 69টো বেয়া হৈ যাব চিকেন 69 নহয় চিকেন 65 65 তো ডোন্ট বি ৰং অ'কে ডোন্ট থিংক নেগেটিভ গাইজ ডোন্ট থিংক নেগেটিভ আমি সদায় পজিটিভ আৰু মানুহবিলাক বুজিছে আৰু ৰিনটো পূৰা খাতৰাকৈ বনাইছে আমি খাই আছোঁ এতিয়া ইয়াৰ পৰা খাই দিলোঁ আৰু যাওঁ আৰু বঢ়িয়াকৈ মজা চাই তো ডেকা খোৱা অ' মাই গড কি খাইছে বে কেলা ডাঙৰ পিচটো খালা কেলা কেনে বহুত ধুনীয়া আমাৰ ৰেষ্টুৰেণ্টে পাত্তা পাব জানো নোৱাৰে আৰু এইটো পুৰা হাইজেনিক গাইজ একদম পুৰা ফ্ৰেছ পুৰা ধুই চুই মানে এতিয়া নেমু এক পিচ লগত খাই দিলে অ' মাই গড কি ক'বা গাইজ ভৰিটো ইমান নলৰাবা মজা ডেকা পুৰা জুতি লৈ খাই আছে কেলা কম মজা তো গাইজ অলপ বেয়া ৱৰ্ড স্লেং ৱৰ্ড ইউজ কৰিছোঁ কাৰণ কেলা ইজ এ ইম'শ্যন অফ আছাম তো ইউ ন' গাইজ কেলা ইজ এ ইম'শ্যন তো কেলাটোকো যোনে বেয়া পায় কমেণ্ট কৰি জনাব নেক্সট টাইম নকওঁ বাকী মাংসটোতো ক'লোৱে কেনেকুৱা হৈছে নেক্সট আপোনালোকে যদি আমাৰ লগত খাব খোজে কমেণ্ট কৰি জনাব